বেলৰ চৰবত বনাবলৈ মই 2টা পকা বেল ল'লোঁ। এতিয়া বেলকেইটা ভাঙি লৈ মাজৰ অংশখিনি থৈ দিম। বেলটোৰ বাকলিত যথেষ্টখিনি আছে, এইখিনি উলিয়াই ল'ব লাগিব। এইখিনিও এক্সট্ৰাকৈ থৈ দিছোঁ। আনটো বেলো ঠিক সেই একেদৰে ভাঙি ল'লোঁ। মাজৰখিনি উলিয়াই লওঁ। চামুচ এখনেৰে বেলৰ বাকলিত থকাখিনিও ৰুকি ল'লোঁ। বেলৰ এই চৰবতটো গৰমৰ কাৰণে খুব উপকাৰী। আপোনালোকে গৰমৰ দিনত এই চৰবতবিধ বনাই খাব পাৰে আৰু পূৰা হেল্ডি হয়। এতিয়া এইখিনি মই এটা চাফা হাতেৰে ভালকৈ সানি ল'ম, মানে ভাঙি দিম গোটাখিনি। গুটিখিনিও আছে, গুটিখিনি মই যেতিয়া চাকনিত চাকিম তেতিয়া ওলাই পৰিব। এতিয়া পানী অকণমান দি গুলগুলীয়া নিচিনাকৈ সানি ল'ম, গুলগুলীয়া কৰি ল'ম। আৰু অলপ পানী দিব লাগিব, পানী আৰু অলপ দি লওঁ। এইখিনি ভালকৈ মিক্স আপ কৰা হ'ল। এতিয়া মই গামলাটোৰ পৰা মগ এটাত এইখিনি ট্ৰান্সফাৰ কৰি ল'ম, তেতিয়া মোৰ চাকিবলৈ সুবিধা হ'ব চাকনিখনত। এতিয়া চাকনি এখনেৰে এইখিনি চাকি দিম। সিঠাখিনি ওলাই পৰিল, গুটিকেইটাও আছে ইয়াতে। চাকনিখনৰ ওপৰত সিঠাখিনিয়ে গুটিখিনিয়ে আছে। এতিয়া চাকনিত চাকি লৈ এইখিনি মই সিঠাখিনি পেলাই দিম। এতিয়া এইখিনিত মই চেনি এড কৰি দিম, 3 চামুচ চেনি দিম। আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও দিব পাৰে বা কমকৈও দিব পাৰে, নিজৰ জোখমতে দি ল'ব। এতিয়া মই ইয়াতে ডাঙৰ কাপেৰে 1 কাপ গাখীৰ দি দিলোঁ। এতিয়া মই এইখিনি চামুচেৰে ভালকৈ মিলাই ল'ম, গোটেইখিনি যাতে ভালকৈ মিলি যায় সেইবাবে চামুচখনে গুলি দিলোঁ। এতিয়া খাবৰ বাবে মই গিলাচ এটাত ঢালি ল'লোঁ। ইয়াৰ ওপৰত অলপমান ৱালনাট পাউডাৰ দি দিম। তাৰপিছত আলমণ্ডৰ অলপ সৰু সৰুকৈ কাটি দি দিছোঁ। হৈ গ'ল মোৰ বেলৰ চৰবত।